চাহৰ টেবুলত বহি চবৰ গুড ইভিনিং এভৰিৱান কেনে আছে এতিয়া এয়া ৰিমলি আমি ওলাইছোঁ মেট্ৰিকৰ ৰিজাল্ট ল'বলৈ তাহে ওচৰ চুবুৰীয়া চবে ওলাইছোঁ ৰিজাল্টকেইটা লৈ আহোঁগৈ কোন কোন এয়া ৰিমলি ওলাইছে এইয়া ৰুণ ওলাইছে দেখাই হাই কোৱা আকৌ এইফালে মামনি ওলাইছে মাস্ক ভণ্টি আনিলে আনি মই মাস্ক ল'লোঁ তুমি নাই পিন্ধা নি হাই ফ্ৰেণ্ডছ স্বাগতম জনাইছোঁ যোৰহাটৰ জেনছ ব্লগৰ পৰা এটা অন্য ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ এতিয়া আবেলি হ'ল আমি এতিয়া মেট্ৰিকৰ ৰিজাল্টৰ খবৰ ল'বলৈ আহিছোঁ গৈ থাকক তাৰ পিছৰখিনি দেখুৱাই আছোঁ স্কিপ নকৰিব এই মেট্ৰিকৰ কেণ্ডিডেটৰ খবৰ ল'বলৈ আহিছোঁ সৌৱা দূৰণিত কিবা চাইহে ফুৰিছে আৰুজনী ৰুণে দেখুৱাই দিছে এইজনী ব'লক খবৰ কৰি আহোঁ তাৰপিছত দেখুৱাই আছোঁ বাকীখিনি পাই গ'লোহি দেই মেট্ৰিকৰ কেণ্ডিডেট ঘৰত নায়েই গুড মৰ্ণিং এভৰিৱান এতিয়া পুৱা 5 বাজিছে আজি শনিবাৰ আজি বতৰটো খুবেই ডাৱৰ বৰষুণ দি আছে ৰাতিপুৱাৰ পৰা এয়া আমাৰ ঘৰৰ চোতালৰ অকণমান পৰিৱেশ আপোনালোকক দেখাই দিলোঁ হাই ফ্ৰেণ্ডছ কি খবৰ যোৰহাটৰ পৰা জেএমএছ ব্লগলৈ মই পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ এটা সুন্দৰ ভিডিঅ'ৰে নতুন প্ৰভাতত এয়া আজি বৰ্ষাহিত এটা সুন্দৰ পৰিৱেশ মই ছাতি লৈ আপোনালোকক সম্ভাষণ জনাইছোঁ খুব ধুনীয়া বতৰ পৰিৱেশটো দেখি অকণমান আওৰাবলৈ মন গ'ল আমাৰ হাৰ্টথ্ৰব জুবিনদাৰ গানটোলৈ মনত পৰিছে বাৰিষাৰে বৰষুণত তুমি মই একেলগে জনমে জনমে থাকিমেই দৰে তুমি মই একেলগে কেনেকুৱা গানটো খুবেই ভাল লাগে ন এতিয়া মনত পৰি গৈছে আজি ইমান ধুনীয়া পৰিৱেশ ঠাণ্ডা এটা বতৰ বাৰিষাৰ এনেকুৱা বৰষুণৰ বতৰ খুবেই ভাল লাগে ধৰি লওক তেতিয়াহ'লে চাই থাকক মোৰ আজি দৈনন্দিন আপোনালোকে চাই থাকিব কি কৰোঁ এতিয়া মই জলপান যোগাৰ কৰোঁগৈ মই ভিডিঅ'টো যোৱাকালি আৰম্ভ কৰিলোঁ যিহেতু যোৱাকালি মেট্ৰিকৰ ৰিজাল্ট দিছিলে সেইখিনি বাৰু পিছত পাতিম এতিয়া মই প্ৰথমতে জলপান যোগাৰ কৰোঁগৈ বেলেগখিনি মোৰ লাগে এয়া আজি এনেদৰে চাহকাপ খালোঁ এয়া ৰিমলি ভাগ বাৰু দেই এইবোৰ খাব ভাগ কৰি দিম তাৰপাছত এয়া এনেকৈ বনাই আছোঁ মই নাই বনোৱা বাৰু দেই এইবিলাক মামনিয়ে বনাইছে এইদৰে গুলি ব্ৰেকফাষ্টটো লগতেই হ'ব আৰু কিবা কিবি খাম বাৰু চাহৰ টেবুলত বহি চবৰে আড্ডা এয়া মোৰ চাহকাপ পৰিয়ে যাব আপোনালোকক দেখাবলৈ হ'লে এটা মিঠাই পিঠা ঘিলা পিঠা চাহকাপ খাই লওঁ ভাতৰ যোগাৰ কৰিছোঁ তিয়ঁহ কাটি ল'লোঁ দাইল এইফালে ফ্ৰিজত থকা পাচলিখিনি উলিয়াই থৈছোঁ কি বনাওঁ তৰৈৰ সৈতে কিবাকিবি বনাম পনীৰ বনাব লাগিব অকণমান আৰু নিউটেলা বনাম এখন আজি যিহেতু শনিবাৰ নিৰামিষ এখন আলুৰে সৈতে নিউটেলা বনাম সেইটো ৰেচিপি দিম বাৰু একদম চিম্পুল ৰেচিপি তাতে চাউল ধুই থৈছোঁ এইখিনি বনাওঁ ভাত খাই উঠি পুনৰ আপোনালোকক মই লগ পাই আছোঁ ৰেচিপিটো দিম বাৰু দেই বনাই থাকোঁতে আচলতে সঁচাকৈ ন মেট্ৰিকৰ ৰিজাল্ট হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট আগৰ পৰাই কিমান ভাল লাগে আৰু ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিকৰ ৰিজাল্ট দিলে বা তেওঁলোকৰ যেতিয়া ৰিজাল্ট দিব সকলোৰে ক্ষেত্ৰতে আমিও পাই আহিছিলোঁ এটা সময়ত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী খবৰবিলাক যেতিয়া আমাৰ যেতিয়া পৰীক্ষা দিয়াৰ সময় আহিছিলে বা ৰিজাল্ট দিয়াৰ সময় আহিছিলে আমি ৰিজাল্টৰ সময়ত কিমান এক্সাইটেড হৈছিলোঁ ন সকলোৱে চাগে আৰু কিন্তু আজি যোৱাকালি মেট্ৰিকৰ ৰিজাল্টটো ল'বলৈ গৈছোঁ আমাৰ নিজৰ পৰিয়ালৰে
ভতিজা কেইজনী আৰু কিন্তু যদিও ৰিজাল্ট লৈছোঁ মানে এই ৰিজাল্টকেইটাৰ কাৰণে সকলোৱে বাট চাই থাকে কিন্তু এইবাৰ তাৰ ব্যতিক্ৰম হ'ল যিটো ক'ভিডৰ কাৰণে তথাপিতো ভৱিষ্যতে ভাল হওক আৰু 2 বছৰ হায়াৰ ছেকেণ্ডেৰী পঢ়ক মেট্ৰিকৰ ষ্টুডেণ্টখিনিয়ে ভালকৈ ৰিজাল্ট কৰিব কিন্তু হায়াৰ ছেকেণ্ডেৰীখিনিৰ কাৰণে কি হ'ব সেইটো কথা আমি নাজানো বাৰু তথাপিতো আজি ৰিজাল্ট দিব ৰিজাল্টৰ খবৰ ল'বলৈ যাম অকণমান এনেই ৰিজাল্টৰ খবৰ লোৱাটো বহুত ভাল লগা এটা দিন হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিকৰ নহয় জানো বাৰু সকলোৰে ক্ষেত্ৰতে আজি যাম বাৰু সকলো ছাত্ৰ ছাত্ৰীকে যোৱাটবৰী জেমাছ ব্লগৰ পৰা অভিনন্দন জনাইছোঁ ঠিক আছে তেতিয়াহ'লে পিছত লগ পাই আছোঁ মই এতিয়া বাকীখিনি কাম কৰি থাকোঁ চাই থাকিব চাহৰ টেবুলত বহি চবৰে আড্ডা এয়া মোৰ চাহকাপ পৰিয়ে যাব আপোনালোকক দেখাবলৈ হ'লে এটা মিঠাই তাৰপিছত এয়া পিঠা ঘিলা পিঠা চাহকাপ খাই লওঁ এয়া বাৰীৰ কুন্দুলি কালি ছিঙি আনিছিলোঁ এতিয়া ইয়াৰে অলপমান কাটিম বহুত কুন্দুলি লাগিছে দেই এবাৰ আমাৰ চাওক আমি কুন্দুলি নিকিনাকৈ হৈছে এইখিনি এতিয়া তাৰে অলপমান কাটিম ভাবিছোঁ দিনৰ ভাত সাজ কেনেকৈ বনাম এতিয়া প্ৰথমে কুন্দুলিখিনি কাটি লওঁ তাৰপাছত আৰু কি কৰিবা মামনি আলু ভাজি এখন বনাম কুন্দুলি বনাম আজি মই ৰাতিপুৱাই জেৰিক গাও ধোৱালোঁ এতিয়া কাটি লওঁচোন তাৰপিছত দেখাম বাৰু দেই এয়া বাৰীৰ গোলনেমু এইবাৰ গোলনেমু লাগিছে তাৰে এটা ছিঙি আনিছে কালি দুমুনিয়ে আমি এতিয়া আজি দিনৰ সাজত সেইটোও দি দিম গোলনেমু ছিঙিবলৈ মন নাযায় নতুনকৈ লাগিছে এইবিলাক টেঙা মৰা আমাৰ বাৰীত বস্তু ইটো সিটোকৈ লাগিয়ে আছে বাৰু তাৰপিছতে আৰু দুখনমান লাগি বনাবলৈ আছে আজি এনেদৰে নিৰামিষ আচাৰ চাচাৰ লৈ খাব আৰু আলু কাটি থৈছোঁ নিউট্ৰেলা তিয়াই থৈছোঁ বনাম কিবাকিবি এইখিনিৰ লগতে নৰসিংহ পাত মিহিকৈ কুটি আৰু এই নিউট্ৰেলা আলু সৰু সৰুকৈ কাটি লৈ নিমখ হালধি লগতে দি এটা পিঁয়াজ কাটি ল'লোঁ মিহিকৈ আৰু এটা বিলাহী মিহিকৈ কাটি ল'লোঁ লগতে অকণমান আদা নহৰু পেষ্ট গোটাই ল'লোঁ আৰু গোটেইখিনি যিধৰণে সাধাৰণ ভাজি বনায় তেনেদৰে বনাই গৈ থাকিলোঁ খালি অলপ গ্ৰেভি কৰিছোঁ আৰু শেষত বিলাহীটো মানে 70% সিজাৰ পাছত আলু নিউট্ৰেলা সিজাৰ পাছত মই 2 চামুচ আটা গুলি তাত দি দিলোঁ গ্ৰেভি হ'বৰ বাবে আৰু এয়া সিজাৰ পাছতেই মই নৰসিংহৰ পাতখিনি দি দিলোঁ এইখিনি দিয়াৰ পাছতো মই আৰু 2 মিনিটমান সিজাম তাৰপাছতেই মোৰ ভাজিখন হৈ যাব হৈয়ে গ'ল এয়া ধুনীয়া হৈছে ৰুলেও বন পাই পেলাই ভাল পাই গৈছে মোৰ খোৱাৰ উপযোগী হৈ গ'ল এতিয়া মই গেছটো বন্ধ কৰি এভৰিৱান এতিয়া দিনৰ 2 বাজিলে আমি ভাত পানী খাই আজৰি হ'লোঁ এইটো ৱাল হেঙিং দেখিছে এইটো ৰুণে ক্লাছ 4ত থাকোঁতেই আঁকিছিলে দেখাম দেই চাব তাৰপাছত খালি এতিয়া মই বস্তুটো দেখাইছোঁ এইটো চাওক এইটো হৈছে ৱাল হেঙিং ক্লাছ 2 হ'ব এতিয়া এইটো ৱেলকাম টু ৰং ছাইডত দেখাই দিছে মই এতিয়া চিধা কৰি দেখাম বহুত ধুনীয়াকৈ আইডিয়া দি বনাইছিলে এই মাৰ্বল পেপাৰ তাৰপাছত লগতে এইটো হৈছে ডাঠ কাগজেৰে এটা শ্বেপ দি লৈছিলে ৰাউণ্ডকৈ এটাত প্ৰথমটো ডাঙৰ অলপ তাৰপিছতো অলপ মিডিয়াম ছাইজৰ তাৰপাছতো অলপ তাতকৈ সৰু গতিকে এই তিনিটা বস্তু একেলগে জইন কৰি এই ৱাল হেঙিংটো বনাইছিলে মানে প্ৰজেক্ট আছিলে স্কুলত এই প্ৰজেক্টৰ বাবে বনাইছিলে মচুৰ দালি কালাৰ আছিলে এই ওপৰ এই মাৰ্বল পেপাৰটো মাৰ্বল পেপাৰে বনাবলৈ দিছিলে ৱাল হেঙিংটো ডাঠ কাগজৰ লগত আমি ভাবিছিলোঁ বেলেগ এটা ডিজাইনত দিওঁ নহয় সি সেই তেনেকৈ কৰিলে এপাহ ৰ'জ পাহ সি আঁকি লৈ মাৰ্বল পেপাৰ কাটি তাত 3D দি পখিলা বনাই তাৰপিছত তাত 3D দিছে এইদৰে বনাইছে আৰু গোটেই বৰ্ডাৰটোত চুমকি লগাই দিছে এইবিলাক অলপ খৰচো পৰিছিলে বাৰু মই কিনি আনি দিছিলোঁ তাৰপাছত এইখিনি হৈছে ৱেলকাম লিখিছে আৰু ৱাল হেঙিঙৰ যিটো
ৱেলকাম লিখিছে। মই সেইবাবে ড্ৰয়িং ৰুমৰ পৰা সোমায়েই এই পকা খুঁটাটোতে হেঙিং কৰি থৈছোঁ। ৱেলকামটো আৰ্টিফিচিয়েল পাৰ্ল হয়, আৰ্টিফিচিয়েল পাৰ্ল মাৰ্কেটত কিনিবলৈ পায়। মই এনেকুৱা পাৰ্ল লগাই পেলাই কাপোৰ বনাই থৈছোঁ। ৱেলকামটো বনাই দিছে এতিয়া, সেয়া নাই হোৱাইট চুমকি। তাৰপাছত এইখিনি চুমকিও বেলেগ, মাজতে ইয়াত ষ্ট'ন দিছে আৰু এইটো এই ষ্টাৰ ডিজাইনৰ চুমকি লগাই দিছে আৰু গোটেই বৰ্ডাৰটোতে এনেদৰে ষ্টাৰ ডিজাইন লগাই দিছে। আৰু তলত একেবাৰে এইটো এটা ধুনীয়া লটকন ওলমাই দিছে। এই লটকনখিনিও এইখিনি মণিখিনি এক্সট্ৰাকৈ কিনিছিলোঁ মই, কিনি আনি দি এয়া অলপ খৰচ পৰিছিলে দেই। তেনেকৈ খৰচ পৰে এইবিলাক ৱাল হেঙিং বনালে। প্ৰজেক্ট যিহেতু সেইবাবে আমি ধুনীয়াকৈ বনাই দিছিলোঁ আৰু একদম পূৰা A+ পাইছিলে। এইবিলাক এক্সামত দৰকাৰ হৈছিলে নাই নাজানো। এয়া ৰোল নাম্বাৰ 2 ক্লাছ 3ত হয়, 4তো নহয়, সেইটো ক্লাছ 3 বুজিছে। ক্লাছ 3ৰ পৰাই বহুত ধুনীয়াকৈ সংগ্ৰহ কৰি ৰাখিছোঁ। সি এতিয়া ক্লাছ 10ৰ বস্তুখিনি, সি বনোৱা বস্তুখিনি ধুনীয়া। আৰু এইটো ড্ৰয়িং ৰুমৰ মাজতেই ৱাল হেঙিং হৈ আছে, পুৰণা হৈছে যদিও দেখিবলৈ ধুনীয়া হৈ আছে। পোষ্টটোত এয়া খুব ধুনীয়াকৈ শ্ব' কৰিছে। ৱেলকাম একদম সোমায়ে পায়, দেখি যায় ড্ৰয়িং ৰুমৰ সন্মুখত। এইটো বহুত ধুনীয়া আৰু এইটো হয়তো অলপ দিনৰ পিছত বেয়াই হৈ যাব, সেইবাবে আপোনালোকৰ কাষত শ্বেয়াৰ কৰিলোঁ। আপোনালোকেও বনাব পাৰিব আৰু এনেদৰে প্ৰজেক্ট বনাবলৈ হ'লে ৱাল হেঙিং এইদৰে বনাব পাৰিব। আৰু যিহেতু শিকিবও কিছুমানে ল'ৰা ছোৱালীক শিকাবও লাগে এনেকৈ, তেতিয়াহ'লে ব'লক মই পিছৰখিনি দেখুৱাই আছোঁ। এই প্ৰজেক্টটোৰ বাবে, ৰুণৰ এই ৱাল হেঙিংটোৰ বাবে আপোনালোকে লাইক এটা কৰিব, কমেণ্ট এটা কৰিব। এয়া তেতিয়াহ'লে ব'লক মই পিছৰখন দেখুৱাই আছোঁ। তাৰপিছতে আজি মোৰ ভিডিঅ'টো সামৰণি মাৰিম, যিটো কালিৰ পৰাই আৰম্ভ কৰিলোঁ। স্ক্ৰীনশ্বট লৈ ল'ব পাৰিব। হায়াৰ ছেকেণ্ডেৰী কেণ্ডিডেট ব'লা ব'লা যাওঁ যাওঁ দেই, যাওঁ এই ঘৰে ঘৰলৈ যাম। মাকৰ নিচিনাই কি মাকজনীয়ে কেলে খুচিবলৈ যায়। কিবা বেলেগ ৰং সানি থৈছে বুলি ভাবিছিলোঁ, পটককৈ দেখি এনেকৈ এই ৰাস্তাটো ধুনীয়া লাগিব। নগৰ চকু অ' ৰ'ব ফুটু এজনী দেই আমাৰ ভতিজাজনী চিনাকি কৰি দিছোঁ। আমাৰ এগৰাকী ইউটিউবাৰ আছে দেই, এগৰাকী জ্যোতিস্মিতা বৰা, তাই ডান্সৰ এটা চেনেল আছে। আবেলি হ'লেই মই ভাবিছোঁ মোৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। আৰু আপোনালোকে বাৰু ভিডিঅ'টো কেনেকুৱা পালে, ভাল লাগিলে লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম মই অন্য এটা ভিডিঅ'ৰে। আজিলৈ ইমানতে মই এই ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ, আহিছোঁ।